যদি জীৱনটোত ডিলেট নামৰ কিবা এটা অপশ্যন থাকিলহেঁতেন তেন্তে জীৱনৰ কিছুমান স্মৃতি আৰু কিছুমান মানুহক মনৰ পৰাই ডিলেট কৰি দিব পাৰিলোহেঁতেন। ৰাস্তাত উজুটি খোৱাৰ পিছতহে যেনেকৈ সাৱধানে খোজ কাঢ়িবলৈ যত্ন কৰা হয়, ঠিক তেনেকৈ জীৱন বাটত উজুটি খোৱাৰ পিছতহে অনুতপ্ত হ'ব লগা হয়। জীৱনত কাকো অৱহেলা নকৰিব, কিয়নো লুডু খেলখনলৈকে মন কৰক। 6ৰ মূল্য যিমান, সময়ত 1ৰ মূল্য তাতোতকৈ অধিক হৈ পৰে। মনত ৰাখিব, ডাঙৰ বা যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো মানুহেই সফল হ'ব পৰা নাই। সমস্যাৰ সমাধান আছে, দুখৰ পিছত সুখ আছে। ৰাতিৰ এন্ধাৰ গভীৰ যিমানেই নহওক, দিনত সূৰুযে পোহৰাই তুলিবই। গতিকে জীৱনত বেয়া দিন আহিলে এদিন ভাল দিন আহিবই। সেয়ে হতাশ নহ'ব, ধৈৰ্যৰে পৰিস্থিতিবোৰ চম্ভালি জীৱনটো জীয়াব শিকক।